তো হেল্ল' গাইজ, ৱেলকাম টু টেংগোছ আনাডাৰ ব্লগছ। বহুত দিন হৈ গ'ল ভিডিঅ' দিয়াই নাই, প্ৰায় আধা মাহ মানে হৈ গ'ল। আপোনালোকে মোক পাহৰিয়ে গৈছেগৈ চাগে ভিডিঅ' নিদিওঁতে গাইজ। পূজা চাবলৈ গৈছিলোঁ যদিও চিডিঅ'বিলাক নবনালোঁ। তাৰপৰা পূজা আজি দশমী, পূজাৰ আজি দশমী। মই সিদিনা দেৱী আনি পেলাই গাড়ী নিছিলোঁ যদিও ভিডিঅ' নবনালোঁ। এতিয়া দেৱী বিসৰ্জন দিবলৈ যাওঁ, আপোনালোকক দেখুৱাম। আৰু বৰ্তমান পূজা গৈছে যদিও বৰ্তমান আমাৰ এতিয়া অসমত শংকৰ উৎসৱ চলি আছে। ৰাতি যদি ভাওনা চাবলৈ যাওঁ আপোনালোকক দেখুৱাম বাৰু ভাওনা। এতিয়া কি হয় চাই থাকক। তো গাইজ, নিউ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ছাবস্ক্ৰাইবাৰ কেইটামান হ'ল, তথাপিও ভিউজটো কম আহি আছে। আৰু ভিডিঅ' নবনোৱা দেখি ছাবস্ক্ৰাইবাৰবিলাকে কৈছে ভিডিঅ' দিয়া নাই। এতিয়াৰপৰা আকৌ ৰেগুলাৰ ব্লগ পাই থাকিব। বাকী থেংক ইউ, লাভ ইউ অল গাইজ। দেৱী আনিবলৈ যোৱা দিনাখন অকণমান ভিডিঅ' কৰিছিলোঁ, ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ আৰু। দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ। ঢাকের পিঠে পড়লো কাঠি, পুজো হোক জমজমাটি, নতুন সাজে সেজেছে আকাশ। কেলা এতিয়া দেৱী বিসৰ্জন দিয়া হ'ব এইখিনিত। আমাৰ পিছলা নদী। পৰি গুচি গৈছে নেকি? পৰি গুচি গৈছে। তো গাইজ, আজি নামঘৰবিলাকত চাকি বন্তি জ্বলাইছে। আজি শংকৰদেৱৰ জন্মোৎসৱ, গতিকে চাকি বন্তি জ্বলাইছে সকলোতে। তো গাইজ, দেৱী বিসৰ্জন দিলোঁ, এতিয়া ঘৰলৈ আহি আছোঁ। তাৰপাছত ব্লগটো এইখিনিতে এণ্ড হৈ যাব পাৰে, কণ্টিনিউ হ'ব পাৰে নাজানো আৰু। যদি এণ্ড হৈ যায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগিছে ভিডিঅ'বিলাকত এডছ আহিছে বৰ্তমান। এতিয়া ব্লগ কণ্টিনিউ কৰি থাকিম আৰু আপোনালোকে মৰম দিব। আপোনালোকৰ মৰম উৎসাহত আগুৱাই যাম বুলি ক'ব নোৱাৰি আৰু। কি আগুৱাই যাওঁ আৰু ইউটিউব কৰি, এনেই বনাওঁ আৰু ভিডিঅ', ভাল লাগে বনাওঁ। অঁ, বিজি থাকিব লাগে, মানুহ বিজি থাকিব লাগে। মই এতিয়া এনেই থকা টাইমখনত বিজি থাকিবলৈ ট্ৰাই কৰিছোঁ, চব ব্লগ বনাই আছোঁ। হ'ব দিয়ক।